তোৰ গো কি হলে তোর স্যান্ডেল পরিলে বলতে আমার লগতে বল Dadah sendal sudah. Oi, আজি কলেজ নাযা? কলেজ আৰু ক'ত যাবি? কাইলৈকে গৰুটো হেৰাই আছে। ইপিনে ঘৰত মায়েও গালি পাৰি আছে। ইপিনে পৰীক্ষা হৈ আহিছে। কি কৰ ভাবি নোপোৱা আহিছো। তহঁতে যা কলেজত, মই নাযাওঁ আজি। এনেকৈ কিয় ক? ওৰে তহঁতৰ চাগে দেৰি হ'ল। তহঁতে যা কলেজলৈ, মই পিনে গৰু চাব যাওঁ। ইমান দিন কেনেকৈ থাকিল? এদিন দুদিনকৈ এবছৰ পাৰ হৈ গ'ল। চোৱা, তুমিতো ঘৰৰ অৱস্থা জানাই। মোৰ হাতত কাম এটা নোহোৱাকে তোমাক কেনেকে নি? চোৱা, মোৰ ঘৰতো বিয়াৰ কথা চলিছে। তুমি কিবা এটা কৰা। কিবা এটা কৰিব লাগিব। মই সেইবিলাক একো নাজানো। তুমি অবিনে মই জীয়াই থাকিব নোৱাৰো। চা ভাই, মানুহৰ জীৱনত সুখ দুখ দুয়োটা বিধিৰ লিখন নাযায় সময়। তই ঠিকেই কৈছ। বিধি লিখন নেজে খণ্ডত সঁচা। তই জান সৰু থাকোঁতে দেউতা মৰি গ'ল। আজিলৈকে দেউতা শব্দটো নেপালো কৈ। সময়মতে ভাত খাব নেপ তুই জান। দুবছৰ মোৰ কৈ এনেকুৱা হৈছে। ৰাতি শুব নোৱাৰো। বাদ দে মই সেইবোৰ কথা। তাইলৈ মন কৰিলে বুকুখন বৰ বিষাই হ'ব। বাদ দে
ৰাইজতে এটা কথা কোৱাচোন কোৱাচোন কোৱা তুমি মোক কিমান ভাল পোৱা নেজানো তুমি মোক কিমান মৰম কৰা সেইটো নেজানো মই মাথো এটাই জানো মই তোমাৰ বাহিৰে জীয়াই থাকিব নোৱাৰো যিহেতুকে আনিলোঁ তোমাক আমি যিহেতু খোৱা বোৱাৰ কিবা ব্যৱস্থা কৰিব লাগিব গতিকে মই বজাৰৰ পৰা আহোঁ তুমি থাকা কিন্তু মই কোনো চিন্তা নাই নিজৰ ঘৰৰ দৰে থাকিব